এই হোৱাটছআপ গাইজ কি খবৰ আপোনালোকক স্বাগতম জনাইছোঁ ড্ৰামছ এণ্ড ব্লগছৰ অন্য এটা চালিয়া ভিডিঅ'লৈ ব'লক আজি যাওঁ হোজাইলৈ প্ৰথমতে ৰিক্সা তাৰপিছত মেজিক তাৰপিছত আহি গ'ল ফৰকাটিং ফ্ৰেণ্ডছ এই ফৰকাটিঙৰ অভাৰব্ৰিজ অৱস্থা গোটেইখন গোবৰেৰে পোত খাই আছে মানে সেইটো দেখাবলৈ ভিডিঅ'টো অন কৰা নাছিলোঁ কিন্তু এতিয়াহে মুখৰ আগত ওলাইছে প্ৰথমতে তো ফৰকাটিং ৰেলৱে ষ্টেচনত গোবৰ দি স্বাগতম হোৱাৰ পিছত মই গ'লোঁ আপোনাৰ টিকেট ল'বলৈ টিকেটখন লৈ ল'লোঁ হোজাইলৈ আমাৰ গোলাঘাট ফৰকাটিঙৰ পৰা আপোনাৰ টিকেটৰ প্ৰাইচ হয় 75 ৰুপিজ মই 2মান বজাত আপোনাৰ ফৰকাটিং ৰেলৱে ষ্টেচন পাই গৈছিলোঁ তো 3 বজাত ট্ৰেইন আছে 3:10 ঠিক আছে তো মই অলপ দেৰি অপেক্ষা কৰিবলগীয়া হ'ল ট্ৰেইনৰ কাৰণে ট্ৰেভেল কৰিবলৈ আমি বিভিন্ন ধৰণৰ ধৰক পদ্ধতি বা আপোনাৰ মাধ্যমেদি কৰিব পাৰোঁ কিন্তু মোৰ চবতকৈ ভাল লাগে ট্ৰেইনৰ হাই হেল্ল' হোৱাট ইজ আপ গাইজ কি খবৰ আপোনালোকে স্বাগতম জনাইছোঁ ড্ৰামছ এণ্ড ব্লগছৰ অন্য এটা ভিডিঅ'লৈ গাইজ যেতিয়া আপোনালোকে দেখিব পাইছে মই আছোঁ এতিয়া ৰেলৱে ষ্টেচন ফৰকাটিং যোনটো আমাৰ ৰেলৱে ষ্টেচন আছে তাত আছোঁ ঠিক আছে আজি মই যাম হোজাইলৈ প্ৰায় 3-4 মাহ হ'ল নেকি মেবি জানুৱাৰীতে হোজাই যোৱা আজি হোজাই যাম বহুত দিনৰ মূৰত ভাল লাগে হোজাই জেগাডোখৰ মই এনেই আৰু মোৰ আইতাৰ ঘৰ হয় ঠিক আছে হোজাই মানে ব্লগত মই চাগে ভালকৈ কেতিয়াও হোজাইখন বা মোৰ আইতাৰ ঘৰটো মই দেখুওৱা নাই কেতিয়াও তো এইবাৰ প্ৰথম মই দেখাব ওলাইছোঁ গোটেই ভিডিঅ'টো আপোনালোকে চাই থাকক ভাল পাব আৰু মই যোনখন ট্ৰেইনত যাম সেইখন হ'ল আপোনাৰ আবাদ আছাম সেইখন আহি পোৱা নাই এতিয়ালৈকে তো মই ট্ৰেইনৰ কাৰণে ৱেইট কৰি আছোঁ চাওঁ কি হয় প্লিজ তো গাইজ যিদৰে মানে ধৰক আপোনাৰ গ্ৰুপছত ট্ৰেভেল কৰি ভাল লাগে তো শ্ল' ট্ৰেভেলিঙৰো তাৰ মজা এটা আছে যেতিয়া আপোনালোকে অলপ 1 ঘণ্টা বা 3 ঘণ্টামান যেতিয়া মানে নিজৰ লগত সময় কটাব তেতিয়া বহুতখিনি কথা গম পোৱা যায় আৰু বহুত মানুহ আপোনালোকে লগ পায় অ'পেন হ'বলৈ পাৰি বেলেগৰ লগত তো এই বস্তুটো মোৰ বহুত ভাল লাগে দি উঠিলোঁ মই ফ্ৰেণ্ডছ ফাইনেলি মোৰ ট্ৰেইনখন আহি গ'ল আবাদ আছাম ঘণ্টা অপেক্ষাৰ পাছত ফাইনেলি মোৰ ট্ৰেইনখন আহি পালে আজি অলপ লেটো আছিলে প্ৰায় আধা ঘণ্টা সময় লেট আছে ট্ৰেইনখন তো গাইছ আৰু এটা কথা ন'টিছ কৰিছোঁ মানে কি হৈছে লাহে লাহে আপোনাৰ যোনটো জেনেৰেল ডাব্বা আছে ন সেইটো নাইকিয়া কৰি গৈছে এতিয়া আবাদ আছামখনত মাত্ৰ 2টা জেনেৰেল ডাব্বাহে আছে আগতে 4টা আছিলে কমাই গৈ আছে মানে ৰেলৱে কি কৰিব বিচাৰিছে বা চৰকাৰখনে কি কৰিব পাৰিছে আল্লাহে জানে আৰু দেই কৈ থাকে মানে লাহে লাহে আপোনাৰ ট্ৰেইনৰ পৰা জেনেৰেল ডাব্বা নাইকিয়া হৈ যাব চাগে জেনেৰেল ডাব্বা মানে 2টাহে আছে সেইকাৰণে চিট নাপালে বহিবলৈ থিয় হৈ যাবলগীয়া হয় বহুত দূৰি মই আপোনাৰ ধৰক ডিমাপুৰৰ পৰাহে চিট পাইছোঁ আহিবলৈ ফ্ৰেণ্ডছ লামডিং পাইছোঁ এতিয়া লামডিং আৰু ইয়াৰ পৰা 45 মিনিটমান লাগিব হোজাই পাই যাম বৰ্তমান লামডিং ষ্টেচন আৰু 45 মিনিটমান লাগিব ফ্ৰেণ্ডছ জাষ্ট আহি আপোনাৰ হোজাই পালোঁ এতিয়া মই ৱেইট কৰিছোঁ আমাৰ মমা ল'ৰাক খাই লোৱাৰ কাৰণে সি মোক আহি লৈ যাবহি আৰু আশা কৰোঁ ভিডিঅ'টো ভাল পালে নেক্সট ভিডিঅ'টো বহুত সোনকালে আহিব তাৰ কাৰণে ছাবস্ক্ৰাইব কৰি থওক যদি কৰা নাই আৰু লাইক এটা কৰিব নাপাহৰিব আকৌ লগ পাম অন্য এটা ভিডিঅ'ত তেতিয়ালৈকে সুখত থাকক শান্তিত থাকক একেলগে থাকক আৰু লাষ্টত মই আপোনাৰ ফুচকা খালৈ সেইটো ক'ব থাকিলে ঠিক আছে লগ পাম অন্য এটা ভিডিঅ'ত প্লিজ